মৰিগাঁও কলেজত আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়া দেৱৰ ড্ৰাগছ আৰু চাইবাৰ অপৰাধৰ বিষয়ে সজাগতা সভা। মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সজাগতা সভাত বিশিষ্ট সাহিত্যিক তথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুল শইকীয়াই ছাত্ৰ ছাত্ৰীৰ মাজত বক্তব্য আগবঢ়াই কয় যে সামাজিক ব্যাধি স্বৰূপ ড্ৰাগছ সেৱনৰ ভয়াৱহতা আৰু ড্ৰাগছ সেৱনকাৰীৰ কেনেদৰে প্ৰভাৱৰ পৰা মুক্ত কৰিব পাৰি সেই বিষয়ে সাৱলীলভাৱে বিশ্লেষণ আগবঢ়ায়। মৰিগাঁও মহাবিদ্যালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আৰক্ষী আয়ুক্ত হীৰেন নাথে এই চাইবাৰ অপৰাধ আৰু বিজ্ঞানৰ চমকপ্ৰদ উদ্ভাৱনৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। ইফালে CID সঞ্চালক LR বিশ্বুৱে সমাজৰ পৰা চাইবাৰ অপৰাধ নিৰ্মূল কৰাৰ ক্ষেত্ৰত ছাত্ৰ সমাজে ল'ব পৰা কেতবোৰ বিশেষ পৰামৰ্শ আগবঢ়ায়। এই সভাত মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নীলাকান্ত বৰঠাকুৰ, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু জিলা উপায়ুক্ত ঋতুৰাজ বৰাকে প্ৰমুখ্যে কেইবাগৰাকী প্ৰবক্তা ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুল শইকীয়া দেৱে কয়, আমি গোটেই ৰাজ্যখনতে আজি কিছুদিনৰ পৰা মাদক দ্ৰব্য নিবাৰণৰ কাৰণে আৰু ড্ৰাগছ এৱাৰনেছ বুলি ৰাইজৰ মাজত সজাগতা অনাৰ কাৰণে এনেকুৱা ধৰণৰ শিবিৰ পাতি আহিছোঁ, যাতে স্কুল কলেজৰ ল'ৰা ছোৱালীখিনি ভাল কোনটো বেয়া কোনটো যাতে ল'ৰা ছোৱালীয়ে গম পায়, এইবিলাক কথা অনাৰ কাৰণে। আৰু লগতে চাইবাৰ ক্ৰাইমৰ ওপৰত আমি অলপ সজাগতা অনাৰ ব্যৱস্থা কৰিছোঁ। গোটেই অসমতে কৰিছোঁ আমি এইটো। আৰু আজি মৰিগাঁও কলেজত এনেকুৱা এটা শিবিৰ আমি সম্পন্ন কৰিছোঁ। ভাল লাগিছে যে ল'ৰা ছোৱালী অতি সুন্দৰ ধৰণে ইয়াত আহি উপস্থিত হৈছে। উল্লেখ্য যে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীক মহাবিদ্যালয়ৰ NCC কেডাৰসকলে অভিবাদনেৰে আগবঢ়াই আনে সভাগৃহলৈ।